হেল্ল' গাইজ, আপোনালোক সকলোৰে ভালনে? ভালেই থাকক সদায়। তাই কামনা কৰিছোঁ। আৰু আজিকালি দেখিছেই যি হৈছে, ঘৰৰ বাহিৰত যাবলৈ ভয় হয়। যিহে মানুহৰ যিমান কথা ওলাইছে, আৰু মিছাও নহয় বাৰু, হয়ো। আমাৰ ৰিলেটিভৰে দাদা এজনৰ তেনেকুৱা হ'ল। কোনে মাৰিলে কি কথা গম নাপাওঁ। তেওঁ এতিয়া ICUত আছে। তাকে সেইটো কাৰণে সকলোকে কৈছোঁ সাৱধানে থাকিব। তাৰপা আজি আমাৰ ঘৰত সৰুকে আইমান অকণি দিম বুলি ভাবিছে। তাকে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ মই ভিডিঅ'টো গৈ পিনি। তেনেহ'লে